हेलो फ्रेंड्स एपी लाइफस्टाइल आसाমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ভেদাইলতা পাতৰ বৰৰ এটা ৰেচিপি। ভেদাইলতা নামটো শুনিয়ে হয়তো বহুতে বেয়া পায় বা গোন্ধটো মানে অসহ্যকৰ, কিন্তু এইদৰে ভেদাইলতা পাতৰ বৰ বনাই খালে ভেদাইলতাৰ যিটো গোন্ধ থাকে সেইটো নাথাকে আৰু খাবলৈও বিৰাট টেষ্টি হয়। যিসকলে ভেদাইলতা খাই বেয়া পায় সেইসকলে এনেদৰে বৰ বনাই খাবচোন, বহুত ভাল পাব খাই। দেবল আজি ৰেচিপিটোলৈ আগবাঢ়ো। ভেদাইলতা বৰৰ এই ৰেচিপিটোৰ বাবে আমাক লাগিব বেচন, পিঁয়াজ, নহৰু, কেঁচা জলকীয়া, হালধি, নিমখ আৰু খুন্দি লোৱা ভেদাইলতা। এইখিনি মই গণনাত খুন্দি লৈছোঁ, আপোনালোকে সুবিধা অনুসৰি খুন্দি ল'ব, মিক্সিটো দিব পাৰে। এতিয়া প্ৰথমে মই এই সকলোখিনি ভালদৰে মিক্স কৰি ল'ম। মোৰ সকলোখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মই ইয়াত দিম পানীটো আপোনালোকে জোখমতে দিব, বেছি দি নিদিব, বেছি দি দিলে পনীয়া হ'ব। আপোনালোকৰ পকৰীটো বনাবলৈ যেনেদৰে লয় সিমানটো জোখত পানী দিব আৰু পানী দি সকলোখিনি ভালদৰে মিলাই ল'ব। এতিয়া মোৰ বেচনটো কম হোৱাৰ বাবে অলপ বেচন দিব লগা হ'ল, আপোনালোকে সেইটো প্ৰথমে চাই ল'ব। এয়া মোৰ সকলোখিনি হৈ গ'ল মিক্স কৰি। এয়া মোৰ ইমানটো জোখত হৈছে, মুঠি মাৰি দিলে এটা কোনো হাতত লাগি অহা নাই ধুনীয়াকৈ। এতিয়া মই এখন পেনত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি বেছি গৰম হ'বলৈ দিয়া নাই, অলপমান গৰম হ'লেই মই বৰৰ বাবে ৰেডি কৰি থোৱা মিশ্ৰণখিনি এটা এটাকৈ দি গৈছোঁ আৰু এইখিনি এনেদৰে মই 5 মিনিটৰ কাৰণে ৰাখি দিম। গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব, নহ'লে তলফালৰ পৰা জ্বলি যাব আৰু ভিতৰটো নিসিজিব, খাবলৈ বেয়া হ'ব। তেতিয়া মিডিয়াম কৰি 5 মিনিটৰ বাবে ফ্ৰাই কৰিব এটা ছাইড। মই সকলোখিনি মিক্সন এটা এটাকৈ দি লৈছোঁ। এয়া 5 মিনিটৰ পাছত মই বৰখিনি লুটিয়াই দিছোঁ আৰু ইটো ছাইড এতিয়া 5 মিনিটৰ বাবে সিজিব দিম। এয়া দেখিছে বৰখিনি ওপৰৰ ফালৰ পৰা ক'লা হৈ আহিছে আৰু ইয়াত জোখত হৈছেগৈ, দে যোৱা নাই। এইটো ভেদাইলতা দিয়াৰ কাৰণে ক'লা হৈ আহিছে আৰু এয়া আকৌ মই 5 মিনিটৰ পিছত এতিয়া লুটিয়াই দিছোঁ। মোৰ বৰ ৰেডি হৈ গ'ল। এয়া চাওক, মোৰ ভেদাইলতা বৰ ৰেডি হৈ গ'ল। আপোনালোকে ভাতৰ লগতো খাব পাৰে, নহ'লে চাহৰ লগতো খাব পাৰে। ভাতৰ লগত খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে যিসকলে বনাই নাই খোৱা এবাৰ বনাই খাই চাব, ভাল পাব।